back to another new vlog. So আজি আমি ঠাইত বহুত দিন আগত গৈছিলোঁ তো ঠাইটোৰ নাম হ'ল ৰেনিকা ৰিসৰ্ট আগতে গৈছিলোঁ গৰমৰ সময়ত এতিয়া ভাল নাছিল তো এতিয়া আপগ্ৰেড কৰিছে ফোন কৰিছিল তাত মোৰ বন্ধু আছে তো মোৰ লগত যাব আছে সাহিল তো সাহিল কেনে লাগি আছে ও ভাই ফুল ডিজে ও ক্যামেৰা চাই থাকক আগত গৈ দেখাই আছোঁ কেনে ধৰণৰ প্লেচ তো বহুত এনজয় হ'ব আজি তো হ্যালো গাইস তো আমি ফুয়েল আপ করে কিনে ডাইরেক্ট ওলালো ইয়াৰ পৰা চিধা যাম আমি কালাইগাঁৱত তো কালাইগাঁৱত দুজন ৰখি আছে তাত দুজনক ল'ম আৰু আমি ইয়াত দুজন আছে মই আছোঁ আৰু সাহিল আছে সাহিল ড্ৰাইভ কৰি আছে তো চিধা চাই থাকক লগ পাই আছোঁ যাই চিধা আপোনালোকক ৰেনিকা ৰিসৰ্টত বহুত ধুনীয়া প্লেচ হয় চাব পাৰিব ভিডিঅ'ত সম্পূৰ্ণ চাই থাকক আৰু যিয়ে চেনেলত নতুন আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু ভিডিঅ'টো অকণমান ভাল লাগে লাইক কৰি দিব কমেণ্ট কৰি জনাব কেনে লাগে ভিডিঅ'বোৰ আপোনালোকে কমেণ্ট নকৰে कमेंट समन करिले অলপ ভাল লাগে ভিডিও বনোৱাত তো চাই থাকক मैं कुछ ऐसा कह गए हूँ साहिबा आँखों से मेरी तुम बह गए हो साहिबा तो गाइस हाय बोलो ब्लॉगिंग হয় হাই গাইস তো গাইস ফাইনালি আমি আহি গলো খাৰবেটিয়াৰ পৰা কালাগে তো আমাৰ বাহৰৰ কাৰণে ইয়াত আহিছিলো তো বাহৰৰ আহি গল মই ইয়াত নমস্কাৰ কৰি ললো এতিয়া সিধা যাম ৰেনিকা ৰিসৰ্টত তাত যাই লগ পাই আছো চাই থাকক रूठा मैं कुछ ऐसा कह गए हूँ साहिबा ये मेरा दिल चीख जाए क्यों गए हो पराए तुम ही से बस था मेरा बहुत लेट हल আমি আহাত বগা হৈ গেল বালি বালি হৈ গেল নদী দিও এটো বেয়া লাগিছে নদী বারল বাইক কেন লাগি আছে না বহুত ভাল লাগিছে কিন্তু অলপ পানী থাকিব লাগিছিল বাইক মানে 4 চকাটো ফাসিলে হয় আমি টানিলে হয় এনেকা একটা ড্রিম আছিল কিন্তু পানী নাপালো ইয়াতে জিসিবি করতে বাত তো সহি না জিসিবি অর্ডার কইলে হয় টেনশন নাই কারণ সাহিলৰ আমার অসমত যিমান পাওয়ার সব সাহিলৰ হাতৰ আরে কেনা কি চাহতে হো আমার গাইস এইখন হেভি ড্রাইভার হয় ফুল দাম মানে কি এনার্জি মোডত আছে খংগে জ্বলি গৈ আছে ইয়াত এনেকুৱা বালিৰ মাজত এনেকুৱা ইটৰ মাজত এনেকে গাড়ী চলোৱা মানুহজনে এইজনে আৰু এনেকুৱা জায়গাটো ফোন আহে চাইছা না নাই নেটৱৰ্ক নোৱা এৰিয়াটো ফোন আহি যায় তো গাইস চাই থাকক আগলৈ তো আপোনালোকক ফুল যেটো আমি য'ত গৈ আছো সেইটো এনজয় মোমেন্টটো দেখাই আছো এইবোৰ ৰাস্তাটো বেয়া অফ ৰোডিং হৈ আছে ফুল আৰু ৰিসৰ্টটো দেখা পাব কেনেকুৱা ঠিক আছে তাৰ লগত ট্ৰি হাউস আছে সেইখনো দেখাম তো চাই থাকক নাই মই এনেকে কিয় কৈছে জানা যোৱাবাৰ যে আহিছিলো মই হেতু নিজে কৈছে যে মাজে মাজে হাতী ওলাই আহে তো এইটো জংগলী হাতী ওলাই আহিলে আমি তো একো কৰা নাই না এইটো ডেঞ্জাৰ পইণ্ট হয় গাইস আমি ইয়াত আহিছো জাস্ট জায়গা চাবলৈ কিন্তু এনেকে ষ্টাৰ্টিংৰ আগত এনেকে ধৰিছে এনেকে তাৰমানে কি আমাৰ ৰিল শট লাগে আৰু কই আছে স্টপ কৰা অফৰোডিংৰ মাজে মাজে চলে আছে তথাপি বোলে ইয়াৰ ৰিল আমাৰ জিন্দগী ইয়াৰ হাতত আছে না হক এক অলপ ফলো কৰিব ভাইৰেল লগৰ মন আছে আমাৰ জিন্দগী ইয়াৰ এটা হাতৰ ওপৰত আছে কাৰণ এটা হাতেদি মোবাইল ধৰি আছে আৰু এটা হাতেদি গাড়ী চলাই আছে আমাৰ জিন্দগীটো ভিৰুলেছ হৈ গৈছে ইয়াৰ কাৰণে যদি বাই চান্সত কিবা হয় ইয়াক ফলো কৰি দিব নহলে এই ফলো কাৰণে এনেকা কৰি আছে কামটো বহুত বৰবাদে কমসে কম ইয়াক উঠাই দিব এ আগত চা ভাই হিল সিল দেখা না পায় আৰু কি ডেঞ্জাৰ আনলিবে মোবাইল এতিয়া থৈ দিয়া নাই ভয় লাগি আছে একো নাই দিয়া আইছো যদি ভালে ভালে গুছি যাম আপোনালোকৰ দোৱা আছে আমাৰ লগত অকলে লৰা যদি বাই চান্সত কিবা হৈ যায় বৰবাদ হৈ যাব মোৰ মা দেউতা তোৰ ৰিলস তো থৈ দে দয়া কৰি ভাই থৈ দে ভাই থৈ দে তো ফাইনালি গাইছে আৰু মোবাইলটো লৈছো আমি কাৰণ ই নথয় মোবাইল তো আমি ভালে ভালে আহিছো আপোনালোকৰ দোৱা আশীৰ্বাদ আমাৰ লগত আছে তো ভালে ভালে গুছি যাম তো চাই থাকক কেনেকুৱা ধুনীয়া ধুনীয়া ঠাই ওলাই আহি আছে ঠাণ্ডাৰ মাজত ইমান ধুনীয়া বতৰ দেখাই আছে আগত তো চাই থাকক सजना जी मैनू छड़ के नहीं जाना कदी झूठे वादे सही दिल से निभाना कदी लंबी रात सही ख्वाब तो दिखाना कदी मैं हूँ तारा तेरा चांद बन जाना कदी परदेसी तेनू जरा जिस আমি যত আহিম আমাৰ ডেষ্টিনেশ্যনখন সেইখন হ'ল বাহুল ভাই কিবা এটা শুনিছো ইয়াত গম পাইছা সাহিলে মোক কৈছে সাহিলৰ দেউতা বোলে ইয়াত মাটি কিনিছে অলপ নাই সাহিলৰ দেউতাকে মাটি কিনিছে তাৰ খুৰাও কিনিছে কিমান দেখা পালো সাহিলৰ দেউতাকে 500 টাকা নুডত কেলা সিগারেট ধরাই খাই আছে 500 টাকা নুড দি সিগারেট মোৰ দেউতা সিগারেট না খায় এটো তো বাদে দে আমি যে ভেৰত ধান থও সে তো ভেৰত পইচা থয় ভাই ও ভাই মই চাই পিনে ভয় খাইছো আমাৰ জানত নাই মই বাস্তৱ প্ৰস্তাৱ মানে মই নিজে চুৱা তো গাইস আমি ফাইনালি আহি পালোৱে জাস্ট এতিয়া গাড়ী পাৰ্কিং কৰিম মানুহ গুছি গৈ আছে আমি ঘুমাই আছো তাৰ মানে কি আমি ওলাইছো উল্টা এই পাহাৰৰ ওপৰত যে বগা বগা দেখা পাই আছা এটো সাহিলৰ তোৰ মাটি তাৰ মানে এটো চিহ্ন পাহাৰো কিনি লৈছে সাহিল কেবিকে আছে গাইস বকাৰু এইবিলাক
তো গাইছ আমি ফাইনালি আহি পাইছোঁ এইটো ৰাস্তাত গ'লে ট্ৰি হাউচ তো আমি ফাৰ্ষ্টত ইয়াত যাম তাৰ লেফ্টত যাম আগতে এইটো ৰাইনিকৰ ৰিচৰ্টখন আপোনালোকক দেখাই দিওঁ তাৰপিছত যাম ট্ৰি হাউচত তো আহিছোঁ দুটাই চাই যাম আহিছোঁ লেট কয় সকলোৱে গুচি গৈ আছে তো কিবা কয় সোমাব দিয়ে না নিদিয়ে গাড়ীখন সোমাই দিম দা কোনফালে পাৰ্কিং লৈ যাম ভিতৰত লৈ যাম অঁ এণ্ট্ৰি কৰিব লাগিব লেফ্টত ৰাখি দিয়া কাৰ গাড়ী 30K এজনৰ 30K চাৰিজন 120 দিয়া আমি ইয়াত পাৰ্কিং চাৰ্কিং কৰি ল'লোঁ এতিয়া সোমাম ভিতৰত যাম পুৰা পেচা উচল হোৱা কি নেই চকুত শান্তি ফিল হয় নেকি এইটো কোৱা এইটো মই চাই আছো সঁচাকে ভাল লাগি আছে বস্তু চালে চকু লাগি যায় বেয়া লাগে কিন্তু এইটো দৃশ্য চাই পিনে মোৰ ৰুটত যিখিনি ফিলিং আহিছিল ইয়াত আহি পিনে যোৱাবাৰ আমি আহিছিলোঁ ইয়াত কাপোৰৰ দোকান নাছিল কিন্তু ইয়াত মাৰ্কেটৰ নিচিনা কৰিছে আমাৰ গাড়ী ইয়াত পাৰ্কিং কৰিছোঁ গাইছ দেখ ৰহ চাইছে না গাইছ আমাৰ লগত 3-4টা ল'ৰা আহিছোঁ এনেকৈ আহিব পাৰিলে ভাল আছিল 4জনৰ লগত আইফোন যাৰ লগত দামী দামী মোবাইল লৈ আহিছে গাৰ্লফ্ৰেণ্ড এইবোৰ আইফোন থাকি কি লাভ যদি এটা গাৰ্লফ্ৰেণ্ড লৈ আহিব নোৱাৰা আমি মোৰ থুকৰা বেয়া কাৰণে ছোৱালী পাত্তা নিদিওঁ বটিং কৰ ইয়াৰ ভাল মোৰ ভাল আপোনালোকে এটা এজনী গাৰ্লফ্ৰেণ্ড চাই দিব ইয়াৰ কাৰণে সি পগলা হৈ আছে গাড়ীটোত মোৰ খাই দিছে যে ইয়াৰ গাৰ্লফ্ৰেণ্ড লাগে তো কমেণ্ট কৰি দিব নম্বৰটো মই চব দি দিব কমেণ্টত নাই কমেণ্টত নিদিব নহ'লে বেলেগৰ হৈ যাব কাৰণ মোক ভাল থকা নাথাকে তো ইয়াত আহিলে আপুনি ট্ৰেইন লৈ থাকিব পাৰে এইখন ট্ৰেইন চিষ্টেম কৰিছে আকৌ ইয়াত হোটেল আছে আপুনি ভাড়া লৈ থাকিব পাৰে তো বহুত ধুনীয়া হয় গাইছ আহিব গাইছ যোৱাবাৰ এইটো ঘৰ নাছিল তো বনাইছে চাই লওক সি ওপৰৰ এইটো বনাইছে যোৱাবাৰ এইটো আছিল তো আমি অলপ ওপৰত যাওঁ যাই কিনে দেখাই দিওঁ আপোনালোকক ওপৰৰ পৰা দৃশ্যটো কেনেকুৱা দেখাই দি আছোঁ ওপৰত গৈ আছে মানুহে চাই লওক তো আমিও যাওঁ গাইছ ওপৰৰ পৰা ভিউ আহিছিলোঁ গাইছ ওপৰত তলৰ পৰা চালোঁ সেইটো তো ভাবিছিলোঁ এইটো উঠিম কিন্তু এইটো ক্লজ হৈ আছে চাই লওক ক্লজ একো নাই এইটো ৰিক্সি হয় সকলোৱে যাব নোৱাৰে পৰি গ'লেতো দাঁত 500 পুলটিকে যাব ওপৰৰ পৰা ফুল ভিউ এইটো হয় ৰাইনিক ৰিজৰ্টৰ তো চাই লওক ওপৰৰ পৰা ফুৰি কিনে আহিলোঁ তলত তো এতিয়া খাই বৈ চিধা অলপ ট্ৰি হাউচত ফুৰি কিনে আপোনালোকক দেখাই চিধা ঘৰলৈ যাম বহুত ভোক লাগিছে তো ইয়াত খাই লওঁ ফাইনেলি আহিল আমাক খোৱা বহুত ভোক লাগিছে খাম আৰু গুচি যাম আমি খাই বৈ ওলাইছোঁ এতিয়া ভাবিছিলোঁ ট্ৰি হাউচত যাম লেট হ'ল বহুত খাওঁতে ৰাতি হ'ল তাত গেট বন্ধ কৰি দিছে ট্ৰি হাউচত যাব নোৱাৰিম এতিয়া আমি চিধা গৈ আছোঁ ঘৰলৈ তো কেনে লাগিল ভিডিঅ'টো চাই আজি কমেণ্ট কৰি জনাব থেংক ইউ ফৰ ৱাচিং মাই ভিডিঅ' চি ইউ নেক্সট ভিডিঅ'